নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি উপস্থিত আছোঁ গয়াৰ বিশ্বপ্ৰসিদ্ধ ঠাই ফাল্গু নদীৰ পাৰত আৰু এয়া বিহাৰত অৱস্থিত। এই ফাল্গু নদীৰ পাৰত অৱস্থিত আছে বিষ্ণু টেম্পল, যাক বিষ্ণুপাদ মন্দিৰ হিচাপেও জনা যায়। আজি আমি বিশেষ এটা কাৰণত এই ফাল্গু নদীৰ পাৰত উপস্থিত হৈছোঁ। মোৰ লগত আছে মোৰ মামাই তেখেতৰ মাতৃৰ পিণ্ডদান আৰু অস্থিদানৰ উদ্দেশ্যে আজি এই ফাল্গু নদীৰ পাৰত উপস্থিত হৈছে। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, শেষলৈ চাই থাকিব। মই আপোনালোকক এই ফাল্গু নদী আৰু বিষ্ণু টেম্পলৰ যি আঁৰৰ কাহিনী, লোকবিশ্বাস, জনবিশ্বাস আৰু হিষ্ট্ৰী, তাৰ ওপৰত দুই এটা কথা ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, ভাৰতবৰ্ষত আমাৰ এনেকুৱা বহুত ঠাই আছে য'ত নেকি আমাৰ হিন্দু ধৰ্মৰ মানুহে নিজৰ পিতৃ মাতৃৰ পিণ্ডদান আৰু অস্থি বিসৰ্জন কৰে। তথাপিতো এই ফাল্গু নদী আৰু বিষ্ণু টেম্পলৰ এক বিশেষ স্থান আছে য'ত নেকি হিন্দু ধৰ্মৰ মানুহসকলে নিজৰ পিতৃ মাতৃৰ পিণ্ডদান আৰু অস্থিদানৰ বাবে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখে। ইয়াৰ প্ৰথমটো কাৰণ হৈছে ফাল্গু নদীত ভগৱান ৰামচন্দ্ৰই নিজৰ পিতৃদেৱ ৰজা দশৰথৰ পিণ্ডদান কৰিছিলে। আৰু দ্বিতীয়তে যি বিষ্ণু টেম্পল আছে, সেই টেম্পলৰ ভিতৰ ভাগত এচটা শিলৰ ওপৰত বিষ্ণুৰ চৰণ চিহ্ন আছে। আৰু সেই বিষ্ণুৰ চৰণ চিহ্ননো ক'ৰ পৰা আহিল? বিষ্ণুৰ চৰণ চিহ্ন ইয়াৰ পৰা আহিল যে আজি যিখিনি ঠাই গয়া নামে প্ৰসিদ্ধ, সেই ঠাইখিনিত গয়াসুৰ নামে এজন বৃহৎ শৰীৰৰ অসুৰ আছিল। আৰু তেখেতে বিষ্ণুৰ পৰা বৰ লাভ কৰিছিল সদায় পুণ্য হৈ থকাৰ, আৰু যিটো নেকি অৱশেষত পিছৰ ফাললৈ মিছুজ হৈছিল। এই গোটেই কথাখিনি মই আপোনালোকক বহলাই নকওঁ, থুলমূলকৈ কৈছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। গতিকে সেই গয়াসুৰৰ যি বৰপ্ৰাপ্তি আছিল, সেই গয়াসুৰৰ বৰত ভগৱান শ্ৰীকৃষ্ণই পিছত যিটো বৰ দিছিল তেখেতক, সেই বৰৰ মিছুজ হৈছিল। গতিকে ষ্ট্ৰেটেজিকেলি যিহেতু গয়াসুৰ ভগৱান বিষ্ণুৰ এজন প্ৰিয় ভক্ত আছিল, গতিকে ভগৱান বিষ্ণুৱে গয়াসুৰক সেই ঠাইখিনিত, সেই ফাল্গু নদীৰ পাৰত তেওঁৰ পিঠিৰ ওপৰত যজ্ঞ হ'ব বুলি, আৰু বাকী যিমানখিনি দেৱ দেৱতা আছিল তেওঁলোকক লগ হৈ পেলাই ভগৱান শ্ৰী বিষ্ণুৱে গয়াসুৰক পতিয়ন নিয়াইছিল যে তেওঁৰ পিঠিত যজ্ঞ হ'ব আৰু ভগৱান শ্ৰী বিষ্ণুৰ চৰণত তেওঁ মুক্তি লাভ কৰিব আৰু স্বৰ্গত স্থান পাব। গতিকে সেই গয়াসুৰৰ যি শৰীৰ, সেই শৰীৰৰ ওপৰতেই সেই মন্দিৰ ভাগি আছে বুলি কোৱা হয়। আৰু সেয়াই ভগৱান বিষ্ণুৰ চৰণ চিহ্ন। আৰু ফাল্গু নদীৰ হিষ্ট্ৰীটো হ'ল যে যিহেতু মই আপোনালোকক ক'লোঁ, ভগৱান ৰামচন্দ্ৰই তেখেতৰ পিতৃদেৱ ৰজা দশৰথৰ পিণ্ডদান কৰিছিল। গতিকে সেই গোটেইখিনি ফিলিং আৰু ইম'শ্যন লগ লাগি পেলাই ফাল্গু নদী আৰু বিষ্ণু টেম্পল বিশ্বপ্ৰসিদ্ধ। গতিকে যিসকলে এই ফাল্গু নদীত পিণ্ডদান আৰু অস্থি বিসৰ্জন দিয়ে আৰু ভিতৰত থকা বিষ্ণুপাদ মন্দিৰৰ বিষ্ণুৰ চৰণৰ আশীৰ্বাদ লয়, তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় আৰু মৃতকে সদ্গতি লাভ কৰে বুলি এক লোকবিশ্বাস আছে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ লগত জড়িত আৰু দুই এটা কথা আছে যিখিনি নেকি মই আপোনালোকক জনাব লাগিব। কমিউনিকেশ্যন, আপোনালোকে সুন্দৰভাৱে এই গয়ালৈ ট্ৰিপটো কেনেকৈ প্লেন কৰিব, বিশেষকৈ নৰ্থ ইষ্ট, গুৱাহাটীয়ে হওক, আপাৰ আছাম, তিনিচুকীয়া, ডিব্ৰুগড় যোৱাত, বিশেষকৈ মই যোৰহাটৰ হয়। গতিকে কেনেকৈ আপুনি কম খৰচত এই ট্ৰিপটো প্লেন কৰিব, খুব কম সময়ৰ ভিতৰত হ'লেও। তাৰপিছতে আহি গ'ল আপোনালোকৰ ষ্টেইং এৰেঞ্জমেণ্ট, কেনেকৈ আপোনালোকে গেষ্ট হাউচ, লজ বা হোটেলত খুব সুন্দৰভাৱে থাকিব পাৰিব, খোৱা লোৱা কৰিব পাৰিব। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, এইটো ক'বলৈও বেয়া, শুনিবলৈও বেয়া, বিশেষকৈ গয়াত এই পিণ্ডদান আৰু অস্থি বিসৰ্জনৰ ওপৰত এটা ডাঙৰ বৃহৎ ব্যৱসায় চক্ৰ জড়িত হৈ আছে, কিছুমান ইয়াত দালাল চক্ৰ জড়িত হৈ আছে। গতিকে সেইবিলাকৰ পৰা বাচিবৰ কাৰণে মই আপোনালোকক দুই এটা ইনফৰ্মেশ্যন দিম। ইয়াতে কিছুমান আশ্ৰম আছে, সেৱাশ্ৰম আছে, বেংগলী আশ্ৰম হওক, অসম এছ'চিয়েশ্যনৰ লগত দুই এটা জড়িত আশ্ৰম আছে। গতিকে সেইবিলাকৰ আপোনালোকক ডিটেইলছ মই দি দিম। তেওঁলোকে গোটেই কামখিনি ধুনীয়াকৈ কৰি দিয়ে। পিণ্ডদান, অস্থি বিসৰ্জন, মন্দিৰ দৰ্শনৰ পৰা মিনিমেল আপোনাৰ এটা ফিজ লয়, আপোনাৰ ধৰক 1000 ৰুপিজৰ পৰা 1500 টকাৰ ভিতৰত গোটেইখিনি হৈ যায়। গতিকে ইয়াৰ ওচৰতে আপোনালোকৰ বুধগয়া আছে, য'ত বুদ্ধদেৱে ডিভিজন লাভ কৰিছিল, তালৈও যাব পাৰিব। গোটেই বস্তুখিনি মই নেক্সট ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম। গতিকে চাই থাকিব। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু এনাজৰী নৰ্থ ইষ্টক আপোনালোকে আশীৰ্বাদ কৰিব আগবাঢ়ি যাবলৈ।
চাই থাকিব এনাজৰী নৰ্থ ইষ্ট আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে চাই থাকিব এনাজৰী নৰ্থ ইষ্ট। থেংক ইউ ছ' মাছ।